নমস্কাৰ মই ৰাকেশ ৰামচিয়াৰী বডলেণ্ড বুবলি দৰ্শকসকলক পোনপ্ৰথমে মই স্বাগতম জনালোঁ আজি মই এজন বিশেষ ব্যক্তিৰ লগত কথা পাতিম তেখেতৰ লগত এই BTC ইলেকশ্যনৰ বিষয়ে তেখেতৰ লগত জানি ল'ম আৰু এই সমষ্টিৰ বিষয়ে তেখেতৰ লগত বহুতখিনি কথা মই জানিবলৈ চেষ্টা কৰিম হয় মই এই সময়ত 19 নং থুৰিবাৰী সমষ্টিৰ পিপলৰ প্ৰাৰ্থী শ্ৰীযুত আবু সাইদ আনসাৰী তেখেতৰ লগত মই অলপ আলোচনা কৰিম আৰু তেখেতৰ পৰা এই অঞ্চলৰ আৰু এই বিশেষ কথা তেখেতৰ পৰা জানিলোঁ পোনপ্ৰথমতে আপোনাৰ বডলেণ্ড বুবলি ৰাইজৰ হয় স্বাগতম নমস্কাৰ ফাৰ্ষ্ট টাইম আপোনাক সুধিবলৈ চেষ্টা কৰিম জানিবলৈ চেষ্টা কৰিম আপুনি এই সময়ত পিপলৰ এজন প্ৰাৰ্থী এই বিগত সময়ত আপুনি কি কাম কৰি আছিল বিশেষ সংগঠনত আপুনি জড়িত আছিল নেকি হয় মই পিপল দলত যোগদান কৰাৰ আগত মই BTCৰ যি সক্ৰিয় এই ছাত্ৰ সংগঠন ABMSত কাম কৰিছিলোঁ মই 3টা টাৰ্মছ ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট হিচাপে আছিলোঁ 2টা টাৰ্ম ৱৰ্কিং প্ৰেছিডেণ্ট চেণ্ট্ৰেল কমিটিত আছিলোঁ লাষ্ট এটা টাৰ্ম চেণ্ট্ৰেল ABMSৰ প্ৰেছিডেণ্ট হিচাপে কাম কৰি তাৰ পৰা ৰিটায়াৰমেণ্ট লৈ মই পিপল দলত যোগদান লৈছোঁ আপোনাৰ ছাত্ৰ জীৱন যেতিয়া আপুনি কৰিছিলে বিগত সময়ত মানে কেনেকুৱা গ'ল আপোনাৰ নাই ছাত্ৰ সংগঠন জাতিৰ হকে যিমানখিনি কৰিবলগীয়া আছিল মোৰ নিজৰ ফালৰ পৰা অহৰহ চেষ্টা কৰিছিলোঁ যিমানখিনি পাৰিবলগীয়া কৰিছোঁ মই তেতিয়া দেখা পালোঁ ছাত্ৰ সংগঠন কৰি 100ৰ ভিতৰত 30% কাম কৰাটো ৰাইজৰ হকে সম্ভৱ নহয় অনলি ফৰ ছাত্ৰ এই এডুকেশ্যনৰ ফালৰ পৰা কিছুমান কাম কৰা যায় বাকি যিমান ডিমাণ্ড এই ডিমাণ্ডখিনি চৰকাৰৰ ওচৰতে পৰি থাকিবলগীয়া হয় কিন্তু যিমান দূৰ দেখা পাইছোঁ ছাত্ৰ সংগঠনৰ এই গণতান্ত্ৰিক আন্দোলনত তেখেতসকলে ইমান উপকৃত আমি হ'ব পৰা নাছিলোঁ তেতিয়াই মই মনস্থ কৰিছোঁ ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি লৈ নিশ্চয় কোনোবা ৰাজনৈতিক দলত যোগদান কৰি ৰাইজৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ লগত থাকি আমি সাধাৰণ ৰাইজৰ যি দুখীয়া মানুহৰ হকে যাতে কাম কৰিব পাৰোঁ আৰু যিহেতু আমাৰ ল'ৰা ছোৱালীৰ যিটো ভৱিষ্যত নিৰূপণ কৰে এজন সুশিক্ষিত ছাত্ৰৰ ওপৰত সেই ছাত্ৰ যাতে আমি এই ৰাজনৈতিক দলত থাকিও সেই ছাত্ৰবিলাক আমি গঢ়াই তুলিব পাৰোঁ তাৰে আশা লৈ মই ৰাজনৈতিক দলত পদাৰ্পণ কৰিছোঁ জানিবলৈ মই চেষ্টা কৰিম বহু পলিটিকেল পাৰ্টি আছে PPF আছে BJP আছে কংগ্ৰেছ আছে বিশেষ পিপলত যোগদান কৰা কিবা কাৰণ আছে নেকি নাই চাওক যেতিয়া আমি দেখা পালোঁ যে BPF চৰকাৰৰ লগত যেতিয়া BPF চৰকাৰ ইয়াত থাকিলে BTCত বিশেষকৈ BPF চৰকাৰে আছিলে বাকি কোনো ৰাজনৈতিক দলৰ ইয়াত বিশেষ কোনো ভূমিকা নাই তাতে আমি জইন হোৱাৰ কোনো কুৱেশ্যনো নাহে যেহেতু কংগ্ৰেছ AGP BJP CPM AUDF তেখেতসকলে ইয়াত কোনো কিবা আধিপত্য বিস্তাৰ কেতিয়াও কৰিব নোৱাৰে আমাৰ যিখিনি এছেছমেণ্ট কিন্তু যেতিয়া দেখা পালোঁ BPFে যিহেতু নিজৰ শাসনটো ভ্ৰষ্টাচাৰী শাসন হিচাপে পৰিগণিত কৰিলে ভাবিলোঁ এই অঞ্চলত এই BTC অঞ্চলত বিকল্প এটা ৰাজনৈতিক দল এটা শক্তিশালী কৰি আনিলেহে সাধাৰণ জনতাই লাভান্বিত হ'ব হাগ্ৰামাই একচিত্ৰ শাসন যেহেতু চলাই আছে এটুক অৱসান কৰাব গ'লে নিশ্চয় এটা পলিটিকেল পাৰ্টিৰ হাত আমি মজবুত কৰি ইয়াত পৰিৱৰ্তন আনি নিশ্চয় ৰাইজৰ উপকৃত কৰিব পাৰিম বুলি সেই আশা লৈয়ে UPPL দলৰ আৰু নীতি আদৰ্শও যিহেতু আমি দেখা পালোঁ যথেষ্টখিনি উন্নত আমাৰ UPPL দলৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াও যিহেতু এটা ছাত্ৰ সংগঠনক প্ৰতিনিধিত্ব কৰিছিলে তেখেতৰ আইডিঅলজিখিনি যেহেতু তেতিয়া সেই সময়ত ময়ো ABMSৰ সভাপতি হিচাপে আছিলোঁ তেখেতৰ আইডিঅলজিৰ লগত মোৰ আইডিঅলজি যথেষ্টখিনি মিল আছিলে কাৰণে ভাবিলোঁ তেখেতৰ লগত হাত মিলাই যাতে BTCত যদি চৰকাৰ পৰিৱৰ্তন কৰি আমি আনিব পাৰোঁ নিশ্চয় দুখীয়া ৰাইজৰ সৈতে যাতে কাম কৰিব পাৰে এটা সুযোগ পাম বুলি এই আশা লৈয়ে UPPL দলত যোগদান কৰিলোঁ মানে UPPLত আপুনি যোগদান কৰি বিশেষ কি কাম কৰিবলৈ আপুনি আশাবাদী কৰিব আপুনি চাওক যেতিয়া UPPL দলত যোগদান কৰিছিলোঁ যোগদান কৰিয়ে মই এটা সংকল্প লৈছোঁ যে UPPL দল যদি চৰকাৰত আহে আমাৰ সন্মানীয় সভাপতি এই UPPL দলৰ সভাপতি মহোদয়ক এটা মই আৰ্জি জনাইছোঁৱে অলৰেডি আৰু আমি চৰকাৰ অহাৰ লগে লগে এই কথাখিনি প্ৰথমে মই উত্থাপন কৰিম যাতে BTRবাসী হিচাপে যিমান জাতি জনগোষ্ঠী আছে যিহেতু লাঞ্ছিত বঞ্চিত অৱহেলিত হৈ আছিলে আৰু আৰ্থিক অনাটনৰ কাৰণে তেখেতসকলে স্কুললৈকে যাব পৰা নাছিলে পোনপ্ৰথমে আমি সকলো ছাত্ৰ ছাত্ৰীক শিক্ষাৰ এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি ইয়াত চেষ্টা কৰিম আৰু সেই কামখিনি আমি কৰিমে আৰু এটা কথা আৰু ইয়াত যেহেতু 80% মানুহে কৃষিজীৱী মানুহ আৰু এই কৃষিজীৱী মানুহে যিখিনি চৰকাৰৰ পৰা সা সুবিধা পাব লাগে তেখেতসকলক 100% বঞ্চিত কৰি ৰখা হৈছে আমি স্পেচিয়েলি আমাৰ চৰকাৰে কিছুমান স্কিম আনিম য'ত ডাইৰেক্ট আপোনাৰ
কৃষকসকলে উপকৃত হ'ব পাৰে আৰু তেতিয়াহে বিটিআৰ তথা অসম তথা ভাৰতবৰ্ষ উন্নত হ'ব বুলি আমি ভাবি এই কামখিনি স্পেচিয়েলি আগত কৰিম তাৰপিছত আনুষংগিকভাৱে আমাৰ যিখিনি আপোনাৰ যুৱচাম আছে যে বেকাৰ সমস্যাত যিখিনি ভুগি আছে তেখেতসকলক চাকৰিৰ দ্বাৰাই যিখিনি কৰিব পৰা যায় নিশ্চয় কৰাৰ চেষ্টা কৰিম আৰু চাকৰি নহ'লেও খালি চাকৰি কৰিলে যে চলিব পাৰিব এইটো নহয় আৰু আমাৰ সন্মানীয় সভাপতি মহোদয় যিহেতু NGOৰ লগত যথেষ্ট দিন কাম কৰিছিলে হয়তো আমিও কিছু ট্ৰাষ্টত আছিলোঁ আমি দেখা পাইছোঁ এজন শিক্ষিত ল'ৰাক এটা ভাল বাট দেখাই তেখেতক যদি কিবা এটা কৰা যায় এজন শিক্ষিত ল'ৰাই বাকী 25জন মানুহ জীৱিকা অৰ্জন কৰাত সহায় কৰিব পাৰে সেই আইডিঅলজি লৈ আমি ইয়াত কাম কৰিম আৰু খালি শিক্ষাৰে শিক্ষিত কৰাই শেষ নহয় তেখেতসকলৰ যিখিনি চলাৰ যিটো ব্যৱস্থা বা তেখেতসকলৰ যি বেকাৰ সমস্যা দূৰ কৰাত যিখিনি কিবা কাম কৰিব লাগে আমাৰ চৰকাৰে নিশ্চয় কৰিব পাৰে বিশেষ আপোনাৰ এই সমষ্টিত 19 নং থৰিবাৰী সমষ্টিত যোৱা সময়ত অবৰ কেণ্ডিডেট অবৰ জিকি গৈছিলে তেখেতৰ বিষয়ে কি ক'ব এই সমষ্টিত কেনেকুৱা প্ৰভাৱ চাওক যেতিয়া অবৰ যেহেতু অবৰ বুলি কোনো কিবা নাছিলে আমি ঐক্যমঞ্চ হিচাপে তেখেতক জিকাইছিলোঁ ঐক্যমঞ্চ সকলো ছাত্ৰ সংগঠন একত্ৰিত হৈ BTCত পৰিৱৰ্তনৰ আশাৰে আমি জিকাৰ কাৰণে প্ৰত্যেকখন সমষ্টিত ফাইট দিছিলোঁ আমি 7খনকৈ সমষ্টিত জিকাৰ কাৰণে সক্ষম হৈছিলোঁ কিন্তু দেখা পালোঁ আমি সেই যেহেতু অবৰ দলৰ কোনো গাইডলাইন নাই কিবা নাই বা ঐক্যমঞ্চৰ কোনো নিজস্ব কিবা নাই আমি বহুতখিনি মানুহ একগোট হৈ কিবা এটা আবেগৰ জৰিয়তে তেখেতসকলক বনোৱা হৈছিলে কিন্তু তেখেতসকলে দুজনটো আমাৰ দলৰ পৰা ফালৰি কাটি গ'লে আৰু বাকীখিনি যি থাকিলে তেখেতসকলৰ সমষ্টিৰ কাৰণে একো কৰিব নোৱাৰিলে তেখেতসকলৰ যিহেতু নিজস্ব কোনো কিবা আইডিঅলজি নাই কিবা নাই তেখেতৰ যিখিনি এৰিয়া ডেভেলপমেণ্টৰ টকা পালে সেই টকাখিনি ক'ত খৰচ কৰিছে তেখেতে আজিৰ ডেটত সুধিলে নিশ্চয় ক'ব নোৱাৰিব আৰু তেখেতে জিকাৰ পিছত আমাৰ এই 19 নং থৰিবাৰী সমষ্টিত যিমান কেইখন গাঁও আছে তাৰে 99% গাঁৱত 5 বছৰত এবাৰৰ কাৰণে তেখেতেও থমুকি মৰা নাই তেখেতে উলুবাৰী টু বিজনী টু উলুবাৰী তাৰ বাকী কোনো একো নাজানে সেইকাৰণে এইবাৰ ৰাইজে দেখা পাইছে আবেগৰ দ্বাৰাই নহয় আমি বিবেকৰ দ্বাৰাই ইয়াৰ ডেভেলপ কৰিব লাগিব আৰু বিবেকৰ দ্বাৰাই কাম কৰাৰ পিছতহে নিশ্চয় ইয়াত আমি ডেভেলপমেণ্ট কৰিব পাৰিম আবেগৰ দ্বাৰাই কৰাবাক যদি কিবা কোনো ৰাজপাত দিয়া যায় সেই আবেগটো বেছি সময় নাথাকে তেখেতে যে একো কৰিব নোৱাৰে ৰাইজে অলৰেডি উপলব্ধি হৈছে আৰু সেই হিচাপে অবৰৰ এইবাৰ 19 নং থৰিবাৰী সমষ্টিত আপোনাৰ পাৰ্চেণ্টেজ হিচাপে প্ৰায় 5% ইয়াত কোনো প্ৰভাৱ নাই ঠিক আছে এই সময়ত আপোনাক জানিবলৈ চেষ্টা কৰিম BPA 17 বছৰ ৰাজত্ব কৰিলে এই সময়ত আপোনাৰ এই সমষ্টিৰ BPAৰ প্ৰভাৱ কেনেকুৱা চাওক 17 বছৰ BPFে শাসন কৰিলে আপোনালোকে ইয়ালৈকে আহোঁতে যি বাটেৰে আহিলে 17 বছৰৰ তেখেতসকলৰ উন্নয়ন ক'ত কৰিছিলে আপোনালোকে নিশ্চয় বিচাৰি পোৱা নাই তেখেতসকলৰ খালি দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ আৰু তেখেতসকলে এই সমষ্টিৰ BPFে কোনো কামেই কৰা নাই তেখেতসকলে MG এনৰেগা বাদে যেহেতু MG এনৰেগা কোনো ডেভেলপমেণ্ট কিবা নহয় এইটো এটা এক্ট এইটো ৰাইজক দিবই লাগিব সেই কাম বাদে এই এৰিয়াত 17 বছৰে কোনো কামেই ইয়াত টাচ কৰা নাই আৰু সেইকাৰণে BPFক এই সমষ্টিত 10% মানুহেও ছাপোৰ্ট নকৰে এটা সময়ত আপোনাৰ ছ'চিয়েল মিডিয়াত তেখেতসকলে কৈ আছে যে ৰাস্তা দলং হৈছে BTC হোৱাৰ পিছত BPF যেতিয়া চৰকাৰ গঠন কৰিছে তাৰে পিছত আপোনাৰ ৰাস্তা ভাল হৈছে দলং বনাইছে ইউনিভাৰ্চিটি বনাইছে কলেজ বনাইছে এনেকুৱা কৈ আছে আপুনি তাৰ বিষয়ে উন্নয়ন হোৱা বুলি তেখেত ক'বলৈ গৈছে কি ক'ব তাৰ বিষয়ে চাওক তেখেতসকলে উন্নয়নৰ ঢাক ঢোল বজাই আছে তেখেতসকলে উন্নয়ন হৈছে 10% মানুহৰ কাৰণে উন্নয়ন হৈছে বাকি 90% মানুহক ডিপ্ৰাইভ কৰি 10% উন্নয়ন হৈছে এইখিনিয়ে উন্নয়ন হৈছে বাকি কোনো উন্নয়ন হোৱা নাই আপোনালোকে জানে যিখন VCDCৰ অন্তৰ্গত এতিয়া আমি আপোনালোকৰ লগত যে কথা পাতি আছোঁ এই VCDCত এখনো PMAGY বা পকা ৰাস্তা তেখেতসকলে কাম কৰা নাই 17 বছৰে কি কৰিছিলে আপোনাৰ এই ৰাস্তাত আজিৰ ডেটত কোনো চাৰিচকীয়া গাড়ী নাহে তেখেতসকলৰ উন্নয়ন ক'ত কৰিছে তেখেতসকলক চেলেঞ্জ কৰিছোঁ আপোনালোকে থৰিবাৰী সমষ্টিত আহক বাগৰগাঁও VCDC ইয়াত বাকি যিখিনি VCDC আছে আপোনালোকে চাই যাওক যে চেন গ্ৰেভেল পৰ্যন্ত তেখেতসকলে দিয়া নাই এইবিলাক বস্তু তেখেতসকলৰ উন্নয়ন ক'ত হৈছে খালি বাগৰগাঁৱতে নহয় যিমান মই দূৰ জানো মই যিমান দূৰ ঘূৰিছোঁ ইয়াত যে খালি কম যে বড়ো কমিউনিটিৰ কাৰণে তেখেতসকলে কাম কৰিছে সেইটোও কৰা নাই 90% বড়ো কমিউনিটিৰ মানুহ ডিপ্ৰাইভ হৈ আছে মই আপোনালোকক জনাইছোঁ 10% মানুহ ডেভেলপ হৈছে আৰু সেই 10% আজি তেখেতে ধৰি ৰখাৰ কাৰণে অক্ষম হৈছে
বাকী ৰাইজৰ কথা পাতি দিয়ক তেখেতৰ যিখিনি উন্নয়নৰ কথা কৈ আছে কোনো ধৰণৰ উন্নয়ন হোৱা নাই উন্নয়নৰ কথা এইটো মুখতহে ঢালডোক বজাই আছে বাকী কিন্তু কোনো কাম নাই আপোনালোকে সৰজমিন তদন্ত কৰি চাব পাৰে আমাৰ মুখৰ কথা নহয় এইটো ইউপিপিএল দলৰ শ্লোগান নহয় বিটিআৰবাসী ৰাইজে জ্ঞাত আৰু সেইকাৰণে বিটিআৰবাসী ৰাইজে এইবাৰ পৰিৱৰ্তনৰ বাট চাইছে আৰু পৰিৱৰ্তনৰ বাট বাছি লৈছে আৰু তেখেতসকলে আপোনালোকৰ জৰিয়তে এইটো জনাই মই নিশ্চয় সুখী হ'ম আপোনালোকৰ প্ৰত্যেকটো সমষ্টিতে দিনত কমচে কম 500কে কেডাৰ যোগদান কৰি আছে এপিপিএল দলত পাৰ ডে যদি 500কে যোগদান কৰে তেনেহ'লে কিমান ফেমিলি আহিব পাৰে এটা দিন আপোনালোকে বাট চাই থাকক আমি 30+ ধৰিছিলোঁ 30+ নহয় এটা সময় এনেকুৱা হ'ব বিপিএফ নিশ্চিন্ন হোৱাৰ পথত উপনীত হৈ আছে এটা জানিবলৈ চেষ্টা কৰিম আপুনি কৈছে 500টা ইউপিপিএল যোগদান কৰি আছে বুলি কিন্তু ছ'চিয়েল মিডিয়াত বহুখিনি কথা কোৱা যায় বিপিএফ তেখেতসকলে কয় যে আপোনাৰ ইটো ধোৱা এটা যোগদান বুলি কোৱা যায় লাষ্টত গৈ পিনি আপোনাৰ বিপিএফতে ভোট দিব বুলি ইয়াৰ বিষয়ে আপুনি কি ক'ব ইচ্ছি তেখেতসকলেতো মুখৰ কথাটো ক'বই পাৰে যে বিপিএফক যদি ভোটে দেয় তেন্তে তেখেতসকলে আমাৰ ইয়াত যোগদান কৰাৰ কি দৰকাৰ আছে বিপিএফে যে ভোট নাপায় একচুৱেলি কি তেখেতসকলে পাছত যে ভোট দিব নিজৰ কেডাৰক আগত প্ৰথমে ধৰি ৰাখক তাৰপিছত তেখেতে ৰাইজক কথা চিন্তা কৰক আৰু এটা কথা মই আপোনালোকক জনাই নিশ্চয় সুখী হ'ম আপোনালোকে যিখিনি এৰিয়া পেৰি আহিলে নিশ্চয় আপোনালোকে বিপিএফে তেখেতৰ যে ব্ৰেণ্ডত কিবা বিজুতি ঘটিছে এইটো বস্তু স্পষ্ট হৈছে এইকাৰণে তেখেতসকলে কৈছে আমাৰ কিমান কেডাৰ আছে আমি চাৰ্টিফাই কৰিম তাৰ কাৰণে আমাৰ কেডাৰবিলাকে প্ৰত্যেকখন ঘৰত আমাৰ যিবিলাক ৱাৰ্কাৰ আছে তেখেতসকলে আমাৰ বিপিএফ দলৰ প্ৰতীক তেখেতসকলৰ ঘৰত পুতিব লাগিব এইটো কম্পালচৰি কৰিছে আপোনালোকে যিখিনি ৰাস্তা আহিলে আৰু এতিয়া যে যাব যিখিনি সৰজমিন তদন্ত কৰি আছে কিমান ঘৰত বিপিএফৰ প্ৰতীক আছে নিশ্চয় আপোনালোকে মই কোৱাতকৈ আপোনালোকে প্ৰথমে গম পাই গৈছে যে তেখেতসকলৰ ছাপোৰ্টাৰ কিমান এইকাৰণেই হীনমান্যতাত ভুগি তেখেতসকলে কৈ আছে যে জইন হ'লেও ভোটটো আমাক দিব তেখেতসকলে সেই ইভিএমৰ চিন্তা এতিয়া কৰি লাভ নাই এইবাৰ নিশ্চয় চাব যেতিয়া ভোট হৈ যাব ভোট হোৱাৰ বাকত যেতিয়া গুণিব নিশ্চয় তাৰ প্ৰত্যুত্তৰ তেখেতে তেতিয়া পাই যাব মই এতিয়া জানিবলৈ চেষ্টা কৰিম আপোনাৰ এই সমষ্টিত কাৰ লগত কণ্টেষ্ট হোৱা বুলি আপুনি ভাবে যে একচুৱেলি থুৰিবাৰী সমষ্টিত চাওক কণ্টেষ্ট বুলি মই ইয়াত ধৰিব নোৱাৰোঁ এইকাৰণে যেহেতু আমাৰ ভোটাৰৰ ডিফাৰেঞ্চটো যথেষ্ট বেছি থাকিব কণ্টেষ্ট কেতিয়া হয় 1500 200 যেতিয়া কিবা থাকে তেতিয়া এটা কণ্টেষ্ট বুলি কয় কিন্তু আমাৰ এইখিনি নাথাকে মিনিমাম 5 পৰা 7000 ডিফাৰেঞ্চ এটা থাকিব গতিকে তেখেতসকলৰ কণ্টেষ্টত অহাৰ কোনো কথাই নাই তথাপি আমাৰ ইয়াত যদি বিপিএল দলৰ প্ৰতিদ্বন্দ্বী হিচাপে নেক্সটত থাকিব মই আজি ডেট একজাক্ট কোৱাটো যথেষ্ট টান যেহেতু তেখেতসকলৰ মাজত যথেষ্ট কিবা হৈ গৈছে এজিপি আৰু বিজেপিৰ এজন প্ৰাৰ্থী আছে তেখেতসকলে আহিব পাৰে 7 পৰা 8000 ভোট লৈ তেখেতসকলে সেইখিনিতে সীমাবদ্ধ থাকিব এইটোও খাটাং এতিয়া আপুনি জিকি যাব বুলি কৈ আছে আপুনি কিমান কনফিডেন্স আছে মোৰ কনফিডেন্স একদম 100% কনফিডেন্স আমি জিকিম মই জিকিম তথা ইপিপিএল দল জিকিব ইপিপিএল চৰকাৰ কৰিব এইটো খাটাং বিশেষ কি কাৰণত ভোট দিব আপোনাৰ ৰাইজে এটা কাৰণে বিগত যি 15 বছৰে যি অপশাসন চলালে বিপিএফে আৰু ৰাইজে এতিয়া বিশেষকৈ গম পাইছে যে বিপিএফৰ যি অপশাসন এইটো ওপৰাই পলাব গ'লে নিশ্চয় ইপিপিএল দলৰ ৰাজনৈতিক দলেহে পাৰিব অন্যথা ইয়াত এজিপি বিজেপি এআৰডিএফ চিপিএম কোনেও নোৱাৰে আপোনালোকে জানে তেখেতসকলৰ কোনো বেছ নাই কোনো এটা ৰাজনৈতিক দলে আজিৰ ডেটত 30খন আসনতো প্ৰাৰ্থিত্ব দিয়াৰ সাহস তেখেতসকলৰ নাই এলায়েন্স কৰি কেতিয়া কোনোবাই 5খন কোনোবাই 7খন কোনোবাই 3খন কোনোবাই 13খন এনেকৈ চিট দিছে আজি জানে যে ইয়াত চৰকাৰ কৰিব গ'লে মিনিমাম 21খন আসনৰ দৰকাৰ এই কথাখিনি ৰাইজে অলৰেডি অৱগত হৈছে যে আমি এবাৰ এনেকৈ ঘূৰি নাখাওঁ আমি যদি খাওঁ ডাইৰেক্ট খাম সেই হিচাপে তেখেতসকলে ইউপিপিএল দলকে বাছি লৈছে আৰু ইউপিপিএল দলৰ জৰিয়তে তেখেতসকলৰ বিপিএফৰ চৰকাৰ উঠোৱাৰ কাৰণে ৰাইজে সংকল্পবদ্ধ হৈছে সদস্যসকল মই জানিবলৈ চেষ্টা কৰিম এই বিপিএফ বিজেপি আৰু এজিপি এলায়েন্স এবাৰ চৰকাৰ গঠন হ'ব বুলি কৈ আছে 2015 যেতিয়া এটা পিচিডিআৰ লৈ ঢৌ এটা আহিছিলে এই সময়ত মানে চেঞ্জ এটা বাতাবৰণ হেৰি হৈ আহিছিলে
এই সময়তো কৈছিল যে PCDR গঠন হ'ব বুলি চৰকাৰ হ'ব বুলি কিন্তু খুদু শেষত আপোনাৰ BPF-এ চৰকাৰ গঠন কৰিলে এই সময়ত আপোনাৰ 2020 আপোনাৰ ইলেকশ্যন হ'বলৈ গৈ আছে এই সময়ত আপুনি কি ক'ব যে BPF-এ চৰকাৰ গঠন কৰি এলায়েন্সে চৰকাৰ গঠন কৰিব না UPF-এ চৰকাৰ গঠন চাওক এলায়েন্স বোলা বস্তুটো এতিয়া নাই এইটো আপোনালোকে যিটো কুৱেশ্যন কৰিছে এইটো মই মানি লোৱাত অলপ অসুবিধা পাইছোঁ যদি এলায়েন্সে থাকিল হয় BJP-য়ে কেতিয়াও ইয়াত নিজাববীয়াকৈ প্ৰাৰ্থী নিদিলে হয় আৰু যদি এলায়েন্সে থাকিলে হয় তেতিয়াহ'লে অসম গভৰ্ণমেণ্ট যিহেতু BJP-ৰ দ্বাৰা পৰিচালিত হৈ আছে ভাৰত চৰকাৰ যিহেতু BJP-ৰ দ্বাৰা পৰিচালিত হৈ আছে তেতিয়াহ'লে BPF-এ কেতিয়াও ৰাজ্যপালৰ এগেইনষ্টত কেছ কৰিবলগীয়া এটা পৰিৱেশ ইয়াত নাহিল হয় প্ৰথম কথা এলায়েন্স ইয়াত নাই দ্বিতীয় কথা আপুনি যিটো কথা কৈছে 2015 চনত PCDR-এ হয় 2015 চনত PCDR-এ অকলে ফাইট দিছিল তেতিয়াৰ পৰিৱেশ আৰু আজিৰ BTR-ৰ পৰিৱেশ যথেষ্ট আকাশ পাতাল আছে ইয়াত কিন্তু ডিফাৰেন্সটো বহুত ডাঙৰ আছে তেতিয়া অবৰৰ যিটো ঢেউ আছিলে যিটো সেন্টিমেন্ট আছিলে সেই সেন্টিমেন্টে PCDR-ক যথেষ্টখিনি বেকফুটত উঠিয়াই দিছিলে আৰু তেখেতসকলে আজিৰ ডেটত যেহেতু BTR চুক্তিখন হৈ গ'ল NDF-ৰ চাৰিটাকৈ ফেকশ্যনক আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দিল্লীত তেখেতসকলক যেতিয়া আত্মসমৰ্পণ কৰাই দিলে তেতিয়া যেহেতু ইয়াত কোনো ধৰণৰ উগ্ৰবাদীৰ কোনো টেনশ্যন নাই কিবা নাই পৰিৱেশে যেতিয়া শান্তিৰ এটা বিৰাজমান হৈ আছে কিন্তু এই শান্তি পৰিৱেশত কেতিয়াও BPF-ক মানি নলয় 2015 BPF-ৰ কাৰণে কেতিয়াও ঘূৰি নাহে হয় এই সময়ত মই 19 নং তৰিবাৰী সমষ্টিৰ আবু ছাইদ আনচাৰী তেখেতৰ লগত এই সমষ্টিৰ বিষয়ে কথা পাতিলোঁ বিশেষ তেখেতৰ ছাত্ৰ সংগঠনৰ পৰা লৈ পলিটিকেল অহা তেখেতৰ যিখিনি আপোনাৰ বিগত সময়ত কাম কৰা সেইটো বিষয়ে কথা পাতিলোঁ আৰু এই অঞ্চলৰ বিশেষ কথা তেখেতৰ পৰা জানি ল'লোঁ আৰু আপোনালোকক জনালোঁ এই সময়ত আপোনাক আমাৰ চেনেলত বিশেষ সময় দিয়াৰ কাৰণে বড়োলেণ্ড বুবলিৰ ৰাইজৰ ধন্যবাদ জনালোঁ ধন্যবাদ